নমস্কাৰ বন্ধুসকল, সকলোলৈ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ। আসাম পুলিচ এভিক আৰু ইউবি কনষ্টেবলৰ প্ৰিভিয়াছ ইয়াৰৰ কাটঅফ লগতে বৰ্তমান ইয়াৰৰ এক্সপেক্টেড কাটঅফৰ ওপৰত এই ভিডিঅ'টো। তো প্ৰথমতে মই আলোচনা কৰিব ওলাইছোঁ আসাম পুলিচ এভি কনষ্টেবলৰ প্ৰিভিয়াছ ইয়াৰৰ কাটঅফৰ এইখন লিষ্ট। এইখনত আপোনালোকে চাব পাৰে সকলোখিনি সুন্দৰকৈ দেখুওৱা হৈছে কি কোনখন ডিষ্ট্ৰিক্টত কোনটো কেটেগৰীত কিমান কাট অফ গৈছিলে। তো যদি আমি অভাৰঅল কাট অফ ইয়াতে চাওঁ 80ৰ পৰা 90, যদি আমি এভাৰেজ অভাৰঅল কাট অফ ধৰোঁ 80ৰ পৰা 90 গৈছিলে। তো ঠিক তেনেকৈ আমি যদি ইউবি কনষ্টেবলৰ চাবলৈ যাওঁ কাট অফ, এভি কনষ্টেবলতকৈ কিছু কাট অফ কম গৈছে। ইয়াতে আমি ধৰি ল'ব পাৰোঁ লোৱাৰ কেটেগৰীৰ মেল কেণ্ডিডেটৰ বাবে এভাৰেজ 75 প্লাছ, ফিমেলৰ বাবেও ঠিক তেনেকৈ 70 প্লাছ, এনেকুৱাকৈ প্ৰায় 5 নম্বৰ 5ৰ পৰা 7-8 নম্বৰকৈ কম হৈছে এভি কনষ্টেবলতকৈ। তো আমি ইয়াতো আমি যদি এভাৰেজ এক্সপেক্টেড বৰ্তমান ইয়াৰৰ কাট অফ ধৰোঁ তেতিয়াহ'লে আমি ইয়াত ধৰিব পাৰোঁ 75ৰ পৰা 85। তো যদি আমি এভি কনষ্টেবলত 80ৰ পৰা 90ৰ ভিতৰত পাওঁ তেতিয়াহ'লে আমি 99% আমাৰ চাকৰি হোৱাটো খাটাং বুলি ধৰি ল'ব পাৰোঁ। আৰু যদি আমি ইউবি কনষ্টেবলত 75ৰ পৰা 85 মাৰ্কছ পাওঁ ফাইনেল মাৰ্কছ, তেতিয়াহ'লে আমি 99% আমাৰ চাকৰি হোৱাটো বুলি ধৰি ল'ব পাৰোঁ। এতিয়া মই গুগলত আহিলোঁ। গুগলত আহি যিখন আমাৰ অফিচিয়েল নটিফিকেশ্যন আহিছিলে এভি কনষ্টেবল আৰু ইউবি কনষ্টেবল লগতে আসাম পুলিচৰ সম্পূৰ্ণ ছাইটৰ পৰা আহিছিলে। তো ইয়ালৈ আহিছোঁ। তো টোটেল পোষ্ট আছিলে ইয়াতে 5563টা। এতিয়া আহোঁ আমি মাৰ্কছ ডিটেইলছলৈ। তো এভি কনষ্টেবলত দিয়া আছে টোটেল মাৰ্কছ 60, আনহাতে ইউবি কনষ্টেবলত দিয়া আছে টোটেল মাৰ্কছ 40 ফিজিকেল টেষ্টত। এতিয়া যিহেতু আমি কোৱালিফাই কৰিব লাগিলে এক্সপেক্টেড মই কৈছিলোঁ 85ৰ পৰা 90 পাব লাগিব তুমি এভি কনষ্টেবলত। এইটো এভাৰেজ, ইয়াতকৈ কমো হ'ব কিছুমান ডিষ্ট্ৰিক্টত, 85তকৈ কমো হ'ব কিছুমানত, আৰু কিছুমানত হয়তো বা 90তকৈ বেছি 1-2 বেছিও হ'ব পাৰে, কিন্তু 90তকৈ বেছি হোৱাৰ চান্স খুব কম। এতিয়া এভি কনষ্টেবলত যদি তুমি চিলেকশ্যন পাব লাগে তেতিয়াহ'লে 120 নম্বৰৰ ভিতৰত তুমি ক'ত কেনেকৈ মাৰ্ক ল'ব লাগিব, কিদৰে তুমি মাৰ্ক ল'ব পাৰিবা অনায়াসে 85ৰ পৰা 90, এই বিষয়ে আলোচনা কৰোঁ। তো প্ৰথমতে এভি কনষ্টেবলৰ কেণ্ডিডেট যদি কিছুমান ৰানিঙত যদি মানে উইক আছে, ৰানিং যদি ইমান এটা ভাল নহয়, কিন্তু তথাপি তেওঁ 15 মাৰ্ক অনায়াসে লাভ কৰিব পাৰিব। তো ইয়াতে যদি আমি 20 মাৰ্ক 5 মাৰ্ক বাদো দিওঁ 15 মাৰ্ক ইয়াতে অনায়াসে পাই যাব। এতিয়া নেক্সট লং জাম্প আছে। লং জাম্পত অনায়াসে 16 ফুট 16.5 ফুট 17 ফুট অনায়াসে প্ৰত্যেকেই মাৰিব পাৰে। অলপ ভালদৰে প্ৰেক্টিছ কৰিলে লং জাম্পত 20ৰ ভিতৰত 20 লাভ কৰিব পাৰিবা। তো ইয়াতে 20, তাৰপিছত ৰানিঙত 15, এনেকৈ তোমাৰ 35 মাৰ্ক ইয়াতে হৈ আছে। নেক্সট তুমি আহা চিনাপছ। তো চিনাপছত যিহেতু টোটেল এক্সিলেণ্ট চিনাপছ 14টা মাৰিব লাগে, 14টা যদি মাৰা 20 নম্বৰ লাভ কৰিব, কিন্তু তুমি অনায়াসে 16 মাৰ্ক পাব পাৰিবা। 10টা চিনাপ অনায়াসে মেক্সিমাম 90% কেণ্ডিডেটেই 10টা চিনাপ অনায়াসে মাৰি দিব পাৰিবা। তো ইয়াতেও আমি 15ৰ পৰা 16 ধৰি ল'ব পাৰোঁ। যদি ইয়াতেও আমি 15 ধৰোঁ তেতিয়াহ'লে 50 মাৰ্ক আমাৰ অনায়াসে ইয়াতে হৈ আছে। তো নেক্সট তোমাৰ আহিব ৰিটেন টেষ্টত এভি কনষ্টেবলৰ বাবে নম্বৰ থাকিব 50। তো 50 নম্বৰত ৰিটেন টেষ্ট যিহেতু ইমান এটা কঠিন নাহে, গতিকে 50 নম্বৰৰ ভিতৰত ৰিটেন টেষ্টত অনায়াসে তুমি
60ৰ পৰা 45 লাভ কৰিব পাৰিবা। তো তুমি প্ৰথমতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত তুমি লাভ কৰিলা টোটেল নম্বৰ 50, ৰিটেনত লাভ কৰিলা তুমি 45, তো তোমাৰ 95 মাৰ্ক ইয়াতে অনায়াসে হৈ গ'ল। ইয়াৰ পৰা যদি আমি ৰিটেনৰ পৰা যদি আমি 3 মান মাৰ্ক কমাই দিওঁ, ফিজিকেল ষ্টেণ্ডাৰ্ডৰ পৰা যদি আমি 2 মান মাৰ্ক কমাই দিওঁ, তথাপি তোমাৰ 90 মাৰ্ক পাই যাবা। ইয়াৰ পৰাও যদি আৰু আমি 2 বা 2-3 কৰি কমাই দিওঁ, তথাপি তুমি 85 মাৰ্ক 100% পাবা। তো তোমাৰ 85 মাৰ্ক তোমাৰ 100% হৈ থাকিল। এতিয়া তোমাৰ এক্সট্ৰা যি NCC কেডেট NCC যদি কাৰোবাৰ আছে তেতিয়াহ'লেতো ভাল কথা। C চাৰ্টিফিকেট হ'লে 5, D চাৰ্টিফিকেট হ'লে 3 আৰু A চাৰ্টিফিকেট হ'লে 2 মাৰ্ক পাবা। আনহাতে এডুকেশ্যন কোৱালিফিকেশ্যনত যদি তোমাৰ 45ৰ পৰা 59.99 মাৰ্কছ আছে তেতিয়াহ'লে তুমি 2 নম্বৰ পাবা। আনহাতে 60ৰ পৰা যদি 74.99% আছে তেতিয়াহ'লে তুমি এক্সট্ৰা আৰু 3 মাৰ্ক পাবা। তো ইয়াৰ পৰা তুমি 2 বা 3 মাৰ্ক পাবা, তেতিয়াহ'লে তোমাৰ 87 প্লাছ মাৰ্ক হৈ আছে। তাৰমানে তুমি 99% চিলেকশ্যন কনফাৰ্ম হৈ আছা। তো বন্ধুসকল, আসাম পুলিচ AB কনষ্টেবল আৰু UB কনষ্টেবলৰ বাবে ফুল জছত বৰ্তমান প্ৰেক্টিছ কৰা, সেয়া লাগে ফিজিকেলি হওক নাইবা ৰিটেনৰ বাবে পঢ়া পাতিৰ ফালৰ পৰাই হওক। যদি তুমি ৰিটেনত ভাল তেতিয়াহ'লে তুমি ৰিটেনত বেছিকৈ গুৰুত্ব দিয়া। তুমি যদি ৰানিঙত ভাল তেতিয়াহ'লে ৰানিঙত সম্পূৰ্ণ 20 নম্বৰ আনিবলৈ চেষ্টা কৰা। তুমি যদি লং জাম্প, তাৰপিছত চিন আপ আৰু লং জাম্প এই দুইটা ভালদৰে প্ৰেক্টিছ কৰি থাকা, কাৰণ ইয়াত ৰানিঙতকৈ বেছি নম্বৰ ইয়াতে লাভ কৰিবলৈ সক্ষম হ'বা। কাৰণ লং জাম্পত তুমি 20ৰ ভিতৰত 20 পোৱাৰ 99% সম্ভাৱনা আছে। আনহাতে তোমাৰ চিন আপছতো 18ৰ পৰা 20 নম্বৰ অনায়াসে লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে এই চিন আপছ আৰু লং জাম্পত বেছিকৈ গুৰুত্ব দিয়া। আনহাতে ৰানিংটোতো গুৰুত্ব দিয়া, কিন্তু ৰানিংটোত তুমি যদি 15-14 মাৰ্কো পাই যোৱা অনায়াসে তুমি 90+ মাৰ্ক পাই যাবা আৰু তোমাৰ চিলেকশ্যন 100% হৈ যাব। তো এইটোৱে আছিল আজিৰ সাধাৰণকৈ প্ৰস্তুত কৰা ভিডিঅ'। তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা। তো আজিলৈ ইমানে, ধন্যবাদ।